Hello guys, welcome to my নতুন ভিডিও। তো দুদিন পিছত মানে হ'ব বিহু, সেইকাৰণে বিহুৰ কাৰণে মই আজি এতিয়া গৈ আছোঁ কাটৰি ফুল আনিবলৈ বনালৈ। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক গাইছ। নামনি অসমত আমি কেনেকৈ বিহু পালন কৰোঁ আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক গাইছ। তেনেহ'লে গাইছ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈ ল'লোঁ মোনালৈ এতিয়া চাইকেললৈ যাম কাটৰি ফুল আনিবলৈ। গাইছ মই এতিয়া গৈ আছোঁ কাটৰি ফুল আনিবলৈ। অসমীয়াত কি কয় মই নাজানো, কিন্তু আমি মানে কাটৰি ফুলেই কওঁ। আৰু ইফালে চাওক ৰাস্তাটো কালি মানে পানী পৰিছে, সেইকাৰণে একদম ধুনীয়া হৈ আছে গছ গছনিবিলাক। ইফালে আমাৰ দাদা আহি পালোঁ এতিয়া কক্ৰাঝাৰৰ মেডিকেল হস্পিটেল। এইটো হ'ল কক্ৰাঝাৰৰ মেডিকেল হস্পিটেল আৰু এইটো হ'ল ৰাস্তা, আৰু এই চাইডত আছে মেডিকেল কলেজ। বতৰটো মানে বেয়া, সেইকাৰণে লগত ছাতা লৈও আহিছোঁ। অলপমান অহাৰ পিছত ইটো চাওক কিমান ধুনীয়া চাহ খেতি। এতিয়া আহিলোঁ গাইছ ফুল নিবলৈ। ফুলটোৰ নামটো মই ইমান নাজানো, কাটৰি ফুল বুলি কয় আমাৰ ঘৰুৱা ভাষাত। আৰু এইফালে চাওক কিমান জংঘল, জাগাটো মানে খুবেই জংঘল, সেইকাৰণে তাড়াতাড়ি চাইকেলত ফুলটো লৈ এতিয়া তাড়াতাড়ি যাম ঘৰত, কাৰণ কোনেও নাই সেই ইয়াতে এই জেগাটোত। ফুল লৈ এতিয়া গাইছ গৈ আছোঁ ঘৰত। ইফালে চাওক গাইছ কিমান জংঘল জেগাবিলাক, আৰু এইটো চাওক কিমান ডাঙৰ শাল গছৰ বাগান গাইছ। চাওক আপোনালোকে একদম বহুত ডাঙৰ। ফুলটো লৈ আহি ঘৰত ৰাখি থলোঁ। তাৰ নেক্সট দিন আজি হ'ল বছৰৰ লাষ্ট দিন, তাৰ নেক্সট দিন এতিয়া পুৱাই মানে এইটো দিব লাগে চলি ঘৰত, গৰু থকা ঘৰত গাইছ। এইটো হ'ল আমাৰ গৰু ৰখা ঘৰ, আৰু এইটো চাওক ইয়াতে ফুল আছে, আৰু যিটো ফুলটো মই লৈ আহিছোঁ। আৰু এইফালে কিছুমান পাত আছে, ঢেকীয়া, নামবিলাক মানে অসমীয়াত নাজানো মই কি বুলি কয়। আৰু গৰু ৰখা ঘৰৰ বাৰাণ্ডাটো দিওঁ। ইফালে চাওক ইয়াতেও আছে, আৰু ঘৰৰ পৰা বাহিৰত ওলোৱা ৰাস্তাত দিয়ে। সৰুৰ পৰাই দেখি আহিছোঁ যে বছৰে মানে এনেকৈয়ে দিয়ে বছৰৰ লাষ্ট দিনা, আৰু গৰুও গা ধুৱায়। কিন্তু এতিয়া ঠাণ্ডা আৰু মানে সময় নাই, কোনে যাব গৰু গা ধুৱাবলৈ। নিয়মত গৰু গা ধুৱাবলৈ যাব লাগে, কিন্তু এতিয়া লাহে লাহে নহা হৈ আছে দেই গাইছ, কি ক'ম। বিহুটো গাইছ কালিহে, আৰু কালিহে মেইন বিহু। আৰু কালি হ'ল বছৰৰ প্ৰথম দিন, বহাগ বিহু, বহাগৰ 1 তাৰিখ। তেনেহ'লে গাইছ এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। ভিডিঅ'টোত যদি কিবা ভুল হৈছে তেনেহ'লে গাইছ ক্ষমা কৰি দিব, চৰি। তেনেহ'লে আজিৰ কাৰণে গাইছ বাই বাই।